बयनिसिमबो जोङो क'क्राझार डिस्ट्रिक्टनि बेनिफ्राय हजायावहाय जोङो मास्टार ट्रेनारआ गोलैदों आरो फोरोंनाय ओमफ्राय दिनै लास्ट डे गाबोनहाय थांसिगोन आरो बेनिफ्राय 12, 13 आरो 14, 15सिमहालागै प्रेक्टिसा सोलिबाय थासिगोन आरो ओमफ्राय 17आव फाइनाल बेनोसै गोजोन्थों। আমাৰ হোজাই জিলাৰ যিখিনি বাগৰুম্বা নৃত্যৰ যিখিনি শিল্পী 25 জন ইতিমধ্যে তেওঁলোকে এতিয়া আখৰা পাতি আছে। এই আখৰাত আমাৰ 4জন বাদ্যবাজনা আছে। ইয়াৰ লগতে আজি 3 দিন তেওঁলোকৰ আখৰা হৈ গ'ল। এই আখৰাত আজি সমাপ্ত হ'ব। কাইলৈ তেওঁলোকে ৰাওনা কৰিব। কাইলৈ ৰাওনা কৰিবলৈ 12 তাৰিখৰ পৰা আকৌ তেওঁলোকে তাত আখৰা কৰিব। বিভিন্ন ডিষ্ট্ৰিক্টৰ লগ লাগি একেলগে আখৰা কৰিব। 16 তাৰিখলৈকে 17 তাৰিখে তেওঁলোকে আমাৰ যিটো সৰু হোজাই ষ্টেডিয়াম, এই ষ্টেডিয়ামত তেওঁলোকে হেৰি কৰিব। লগতে কথা হ'ল কি আজি আমাৰ বড়ো জাতিৰ জনগোষ্ঠীৰ যিটো বাগৰুম্বা নৃত্যৰ যিখিনি কাৰ্যসূচী লৈছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ চিফ মিনিষ্টাৰ নামটো পটকৈ মনত আহি গৈছে আজি আমাৰ বিধায়ক তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে নৰেন্দ্ৰ মোদী যিটো এটা অভিলাষ লৈছে যে বিশ্ব দৰবাৰত যিটো বড়ো জনগোষ্ঠীৰ বাগৰুম্বাক যাতে বহলভাৱে গোটেই বিশ্বতে যাতে জনা যায় বুলি যিখিনি পদক্ষেপ লৈ এই পদক্ষেপৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ নৰেন্দ্ৰ মোদী ছাৰৰ কাৰণে। মই হোজাই জিলাৰ আইমা আপাদৰ সভাপতি। নমস্কাৰ। জয়তে মই আমাৰ হোজাই জিলা কাকি ডিমৰু পথাৰবাসী ৰাইজৰ হৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী মাননীয় বিমল বৰা দেৱকো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমত সাংস্কৃতিক মহাসংগ্ৰামৰ জৰিয়তে আমাৰ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যিখিনি ঐতিহ্য সাংস্কৃতিক পৰম্পৰাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে যিটো সকলোকে সবকা সাথ সবকা বিকাশ সকলোকে লগত লৈ অসমখনক বিশ্বগুৰু আসনত অধিষ্ঠ কৰা যিটো প্ৰয়াস কৰাৰ কাৰণে আমি ডিমৰুবাসী ৰাইজৰ কাকি ডিমৰুবাসী ৰাইজৰ হৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো অহা 17 জানুৱাৰী শিল্পী দিৱস এই মহান দিনটোত যিহেতু আমাৰ বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য আৰু সাংস্কৃতিক পৰম্পৰাক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত পৰিৱেশন কৰিব আৰু ই এক আমাৰ বৃহত্তৰ অসমীয়া সমাজৰ এটা অবিচ্ছেদ্য অংগ বুলি অভিহিত হ'ব। সেই গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।